Hey guys, welcome back to my YouTube channel Dr. Miran. আকৌ এটা নতুন সুন্দৰ ভ্লগৰ আপোনালোকক স্বাগতম জনাইছোঁ। বৰ্তমান মই আছোঁ ঘৰত আৰু আজি যাম ৰাস চাব। আজি ৰাস চাব যাম নলবাৰী। চাওঁ আজি মোৰ লগত আৰু কোন যাব, মোৰ লগৰ ল'ৰা এটা যাব ৰ'ব। একেলগে যাওঁ, চাওঁ কি হয়, চাই লওঁ আপোনালোকক দেখাবলৈ আছোঁ। এনজয় কৰক। আমি ৰেডি হ'লোঁ আৰু এতিয়া প্ৰায় বাজি 6:30 বাজি গ'ল। এতিয়া আমি যাওঁ, বাছতে যাম। আমি যিহেতু নিজৰ গাড়ী নাই না আমাৰ, আমি বাছতে যাম, লাইন গাড়ীত যাম। চাওঁ, চাই লওঁ ব'লক। ফাইনেলি ৰাসত আহি পালোঁ আৰু পিছফালে যাক ৰাম আৰু শিৱ আছে। এইটো কেদাৰনাথ মন্দিৰ। অঁ, এইটো ৰাম মন্দিৰ। খোজকাঢ়ি যাই আছোঁ ৰ'ব গাইছ। এই গান বাজি আছে, কপিৰাইট লাগি যাব আজি। চাওঁ দেচোন কি হয়। এখন নলবাৰী হাট গাইছ। ইয়াতে মানে চব গোট গিলা আছে, গোটাই গিলা ইয়াতে। ফাৰ্ষ্ট দিন হিচাপে মানুহ আছে কিছু। গাইছ চাক কি মজা বনাইছে অভাৰব্ৰিজখন। এখন অভাৰব্ৰিজখন গাইছ। এইটো লাইন চাগে মেবি হৰি মন্দিৰৰ তলত যোৱা লাইনটো চাগে। মানুহ চাওকচোন। হয়, তলত যোৱা লাইনটো সেইটো। এই আগত এইটো মন্দিৰটো। ফাইনেলি আহি পালোঁ হৰি মন্দিৰ। মানুহ চাগে ভিতৰত কিমান মানুহ হৈছে। অসুৰ সেনাৰ নিৰ্মম অত্যাচাৰত নিৰ্যাতিত সন্তসকলৰ ত্ৰাহি ত্ৰাহি বিননি যেন এনেদৰে কপিমুখী আকাশ বতাহ। দেখিছোঁ গাইজ, কৃষ্ণক বসুদেৱে মানে থবা গৈছিল, তাকে দেখাইছে এইটো। বৃন্দাবনৰ মাজে মাজে নাচে কৃষ্ণ কানা, ষোলশ গোপিনীৰ মাজে বাঁহী বজাই বজাই হালে জালে ঢালে পাতে ফুলে ফুলে ৰেণু ৰাসক ক্ৰিয়া কৰি চলে বাঁহী বজাই কানো। ৰাধিকাই মাতে হৰি কৃষ্ণ কলিয়া বুলি, ৰাধিকাই মাতে হৰি কৃষ্ণ কলিয়া বুলি, বিয়াকুল শত গোপী মহিলা তুমি মুৰাৰী, এশিঙা বাজে বেনু বাজে বাজে কৰতাল, চৌপাশে নাচে গোপী।
চাই এইবাৰ বুক ষ্টলত সোমাইছোঁ গ্ৰন্থমেলাত আছে কেইখনমান কিতাপৰ দোকান চাওঁ কিবা কিতাপ চাওঁ আমি কিমান মানুহ হৈছে ইয়াতে বাপৰে মানুহ চাওকচোন চিৰিত উঠা মানুহ চাওক কিমান মানুহ হৈছে এইটো আজি 3 দিন না 3 নম্বৰ দিন আৰু আছেই এইবাৰ নলবাৰী বাণিজ্য মেলাত এই গাহৰি দোকান চাওক আপোনালোকে কাপোৰ তাৰপিছত বিচনী সূতাৰ চোফা বেডশ্বীট ফাৰ্নিচাৰ গোটাই আছে আমাৰ কাৰণে মানে এটা সোমোৱা অকাটোৰ বাহিৰত আৰু মানে আছোঁ আৰু একবাৰ চাবা কি হৈছে কি নাই একফালে ইণ্ডিয়া গেটখন চাই হ'ব পুলিচ ফালে এখন চাব না ইণ্ডিয়া গেট ডিম্পুৰা চাহ দোকান গাইছ এখন পিছফালে মহৰ্ষি ভৰদ্বাজে ৰচনা কৰিছিল যন্ত্ৰ সৰ্বস্ব নামৰ গ্ৰন্থখন য'ত উৰাজাহাজৰ ওপৰত হোৱা গৱেষণাৰ কথা গাইছ আমাৰ সংস্কৃতিখিনি দেখুওৱা হৈছে নলবাৰীৰ সংস্কৃতি পণ্ডিত নলবাৰী পৌৰাণিক উত্তৰ কুলৰ একাংশ অনুষ্ঠান গুৰু আসন আগে এখন আমার ভারত মাতা সব গিলা থোৱা আছে মানে ডাঙৰ ডাঙৰ মন্দিৰগিলা গোটেই ডাঙৰ ডাঙৰ মন্দিৰগিলা মানে হেৰি কৰা আছে আৰু এবার আছো মিনা বজাৰত যাব চাওঁ যে মানুহ কিন্তু আসলে কিছু সখী হে বৃন্দাবনে গোকুলৰে শ্ৰী কৃষ্ণ নয়ন ভৰি ঘৰত যেতিয়া নৰ'ব গাইছ এতিয়া ৰাতি হ'ল যিহেতু যাব আছে দূৰলৈ গাড়ী নাপালে দিগদাৰ হ'ব যিহেতু আমাৰ থকা জেগাও নাই এতিয়া যাই থাকোঁ আৰু গোটেই নাহিম ৰ'ব একে চাবা ৰৈ গ'ল কিবা কিবি এই এখন চাক ৰঙিয়া আহি পালোঁ এই ৰুদ্ৰমণিত সোমাইছোঁ কিবা অলপ খাওঁ ৰ'বতে কিবা এটা খাই কিনে ঘৰত যাওঁ ৰুদ্ৰমণিবোৰে
এবাৰ ৰুটি অলপ দিছোঁ ৰ'ব খাই লওক খাওঁ তাৰে খাই কিনে লাইন খোজকাঢ়ি থাকিম ঘৰলৈকে আৰু অলপ জেগা ইয়াৰ পৰা যাই থাকিম ৰুদ্ৰমণিত খালোঁ ৰ'ব খোৱা লোৱা হ'ল এতিয়া ঘৰত যাই আছোঁ খোজকাঢ়ি গাড়ী এতিয়া ৰাতি গাড়ী নাহে আৰু গাড়ী গ'লে ইমান দাম শুনাব বাপৰে অলপ জেগা ইয়াৰ পৰা খোজকাঢ়ি যাই থাকিম ভিতৰত আছোঁ এই দোকানত গৈছোঁ কিবা আনিবা তো ফাইনেলি আহি পালোঁ ঘৰ মানে ঘৰৰ বাটতে আছোঁ খোজকাঢ়ি আহিলোঁ না এইখিনি জেগা তো গ'লোঁ নলবাৰী ৰাস চালোঁ মানুহ হৈছে কিছু নহয় আজি 3 নম্বৰ দিন হৈছে বহুত মানুহ হৈছে আৰু মানুহ হ'ব তো আজি ভিডিঅ'টো ইমানে আছিল যদি ভিডিঅ'টো ভাল পালে চাই লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ জয় অসম।